মাত্র নহয় ভেঞ্চাৰ স্কুল যিবিলাক আছে আমাৰ এলিমেণ্টাৰী ছেকেণ্ডাৰী আৰু কলেজলৈকে যিটো আছে এইটো অলৰেডি আমি যোৱা ফেব্ৰুৱাৰী 11 তাৰিখে BTCৰ এছেম্বলিত এটা বিল পাছ কৰি অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিলোঁ গভৰ্ণৰৰ অনুমোদন পোৱাৰ কাৰণে যিহেতু অসম চৰকাৰ আমি বিলখন পঠিয়াব লাগে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা ভালেখিনি তেখেতসকলে আমাৰ বিলখনৰ ওপৰত পৰ্যালোচনা কৰিছে ক'ত কেনেকুৱা ধৰণৰ আইনগত দিশ আছে এইবিলাক তেওঁলোকে চাইছে আৰু কিছুমান আমাৰ স্কুলবিলাকৰ ক'ত কেনেকুৱা ধৰণৰ ন্যায্যতা আছে নাই এইবিলাকৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত সেইদিনাখন আমি যোৱা 17 তাৰিখেই আমাৰ এটা ৰিভিউ মিটিং কৰা হ'ল 39টা ডিপাৰ্টমেণ্টৰ ওপৰত অসম চৰকাৰ BTC চৰকাৰৰ মাজত হাই লেভেল এটা ৰিভিউ মিটিং চিফ মিনিষ্টাৰ অফিচত কৰা সময়তো এই বিষয়টো লৈ পেলাই আলোচনা কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে খুব গুৰুত্ব সহকাৰে তেখেতে লৈছে যে BTC অঞ্চলৰ যিখিনি এটা স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে পদক্ষেপ লোৱা হ'ল সেইটো সোনকালে যাতে পূৰণ হয় ইয়াৰ কাৰণে BTC গভৰ্ণমেণ্টৰ আমাৰ শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগ একেলগে বহি মিলি সোনকালে নিষ্পত্তি কৰিবৰ কাৰণে তেখেতে নিৰ্দেশ দিলে আৰু আমি অহা 24 তাৰিখে আমাৰ অসমৰ পৰা এজন টেকনিক্যাল অফিচাৰ আহিব BTCৰ পৰা এটা পৰ্টেল আমি খুলিম আৰু এই পৰ্টেলত এতিয়া আমাৰ BTCৰ যিমানখিনি স্কুল বা কলেজবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে তালিকা প্ৰস্তুত কৰি পঠিয়াই দিয়া হৈছিল এই কলেজ বা স্কুলবিলাকৰ টিচাৰসকলে তেওঁলোকে এই পৰ্টেলত এপ্লাই কৰিব লাগিব BTCয়ে পৰ্টেল খুলিব তাতে এপ্লাই কৰাৰ পাছত আমি এই কমপ্লিট হোৱাৰ লগে লগে আকৌ BTC গভৰ্ণমেণ্ট অসম চৰকাৰৰ শিক্ষা বিভাগ আমি একেলগে যৌথভাৱে বহিম তাৰ পাছত প্ৰভিঞ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়াটো সমাপ্ত কৰিবৰ কাৰণে এইখিনি কামটো কৰা হ'ব।